পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি? উত্তৰ এণ্ডিছ। পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি? উত্তৰ হিমালয়। কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? উত্তৰ গীতাঞ্জলি। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? উত্তৰ ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ আমাজন। ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 22 এপ্ৰিল। ডেড চি কোন দুখন দেশৰ মাজত অৱস্থিত? উত্তৰ জৰ্ডান আৰু ইজৰাইল। কোনখন ঠাইক পৃথিৱীৰ মুদজ বুলি কোৱা হয়? উত্তৰ পামিৰ মালভূমি। পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই? উত্তৰ ইউৰোপ। আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 8 মাৰ্চ। কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়? উত্তৰ ছুইজাৰলেণ্ড। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ ভূটান। আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি? উত্তৰ আফ্ৰিকা। শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ থাইলেণ্ড। হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ ফিনলেণ্ড। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি? উত্তৰ গ্ৰীণলেণ্ড। কোনখন দেশক বেটল গ্ৰাউণ্ড অফ ইউৰোপ বুলি কোৱা হয়? উত্তৰ বেলজিয়াম। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্যখনৰ নাম কি? উত্তৰ আমাজন। বাৰ্মুডা ট্ৰায়াঙ্গল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ আটলান্টিক মহাসাগৰ। ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত? উত্তৰ পেৰু। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰসংখ্যা কিমান আছিল? উত্তৰ 51খন। পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত? উত্তৰ এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত। অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? উত্তৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত? উত্তৰ কানাডা। ইয়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয়? উত্তৰ অচল। শান্তিৰ নোবেল বঁটাৰ বাহিৰে কোনখন চহৰত প্ৰদান কৰা হয়? উত্তৰ ষ্টকহোম। কোনজন ব্যক্তিৰ নামানুসাৰে নোবেল বঁটা প্ৰদান কৰা হয়? উত্তৰ আলফ্ৰেড নোবেল। বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰ নাইজেৰিয়া। ইমু চৰাই কোনখন দেশত পোৱা যায়? উত্তৰ অষ্ট্ৰেলিয়া।